সৈতে 20টাকৈ মহাবিস্ফোৰণ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী মেচ ফিক্সিঙৰে জড়িত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মেচ ফিক্সিঙৰ একমাত্ৰ লক্ষ্য দেশবাসীৰ হাতৰ পৰা সংবিধান কাঢ়ি লোৱা এইবাৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেচ ফিক্সিং কৰিব বিচাৰিছে এই মেচ ফিক্সিঙৰ সৈতে দেশৰ 3ৰ পৰা 4জনকৈ উদ্যোগপতিও জড়িত হৈ আছে বিৰোধীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো নিবিচাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেইবাবে নিৰ্বাচন আয়োগত নিজৰ মানুহক নিযুক্তি দিছে নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ আগে দুই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু হেমন্ত সোৰেনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিলে মোদী চৰকাৰে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ বেংক একাউণ্ট বন্ধ কৰি দিলে মোদী চৰকাৰে ইডি সিবিআই আইটি লগাই বিৰোধীক নিষেধ কৰাৰ ষড়যন্ত্ৰ ৰচিছে মোদী চৰকাৰে মিডিয়া কিনিব পাৰি কিন্তু দেশৰ জনতাৰ কণ্ঠ কেতিয়াও কিনিব নোৱাৰি বিশ্বৰ কোনো শক্তিয়ে ভাৰতৰ কণ্ঠ দমন কৰিব নোৱাৰে বিজেপিয়ে 400খন আসন লাভ কৰিলে লগে লগে সংবিধানো সলনি কৰিব যিদিনাই দেশৰ সংবিধান সলনি হ'ব ভাৰতবৰ্ষ শেষ হৈ যাব কোনেও ৰক্ষা কৰিব নোৱাৰে তেতিয়া ভাৰতবৰ্ষক প্ৰতিখন ৰাজ্যই ভাগ ভাগ হৈ যাব এই যুঁজখন সংবিধান ৰক্ষাৰ যুঁজ এই যুঁজ হৈছে গণতন্ত্ৰ ৰক্ষাৰ যুঁজ ৰাহুল গান্ধীৰ প্ৰশ্ন এয়া কেনেকুৱা নিৰ্বাচন য'ত নেকি নেতাক মুকলিকৈ ভয় ভাবুকি দিয়া হয় চৰকাৰ উফৰাই দিয়া হয় আৰু মুখ্যমন্ত্ৰীক জেলত ভৰোৱা হয় ক্ৰিকেটতহে মেচ ফিক্সিং শব্দ আছে কিন্তু মোদীয়ে এইবাৰ নিৰ্বাচনতে মেচ ফিক্সিং কৰিবলৈ চেষ্টা কৰিছে ইভিএম অবিহনে আৰু মেচ ফিক্সিং নকৰাকৈ 180ও পাৰ হ'ব নোৱাৰে বিজেপিয়ে ৰাইজে চিন্তা কৰক বিবেচনা কৰক আৰু মোদীৰ একনায়কত্ববাদক পৰাস্ত কৰক এয়া কোনো সাধাৰণ নিৰ্বাচন নহয় এয়া কোটি কোটি লোকৰ ভৱিষ্যত সুৰক্ষাৰ